এভৰিৱান, কি খবৰ আপোনালোকৰ আৰু আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল কাকু চাবলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আমি ইয়াৰ পৰা গুৱাহাটীলৈ যাবলৈ ৰেডি হ'লোঁ। এইফালে ট্ৰলি, তাৰপিছত ভণ্টি ৰেডি হৈ আছে আৰু গুৱাহাটীৰ পৰা আমাৰ 8টা বজাত নাইট ছুপাৰ। আৰু ফাইনেলি গুৱাহাটী পাই গ'লোঁ। তাৰপিছত আমি ISBTত নামিলোঁ আৰু তাত আমি বাছৰ কাৰণে ৱেইট কৰিলোঁ। আৰু ফাইনেলি আমাৰ বাছ মেচুকা লাগি গৈছে লাইনত। আৰু এই বাছখনৰ কথা হয়তো বহুতে শুনিছে, খুব ধুনীয়া ফেচিলিটি। আৰু বাছখনৰ মই ভিতৰখন বা অকণমান ভিডিঅ' মই শ্বৰ্টছ এটাত দেখুৱাইছোঁ বাৰু, চ' এতিয়া আৰু ইমান বেছি দেখুৱাই নাথাকোঁ। তাৰপিছত আমি বাছত উঠি পেলাই শুই ল'লোঁ আৰু 12টামান বাজিত বাছখন ৰখালে। অলপ শুই উঠাৰ পিছত 12টামান বাজিত বাছখন ৰখালে বৰপেটা ৰোডত। আৰু এয়া হৈছে আমাৰ 12টা বাজিৰ অৱস্থা। কিন্তু এই হোটেলখনৰ এনভাইৰনমেণ্টটো চাওকচোন। টোপনিয়াই আছিলোঁ যদিও ফটো ভিডিঅ' কৰিবলৈ নেৰিলোঁ। ইমান ধুনীয়া আছিলে নহয় এনভাইৰনমেণ্টটো। আৰু আমি ভাত নাখাই পেলাই আংকলক ক'লোঁ যে আমাক কাপ নুডলছ দিবলৈ, আৰু আংকলে ধুনীয়াকৈ আমাক ৰেডি কৰিয়ে দিছে। আংকলে ৰেডি কৰি দিয়া কাপ নুডলছ ধুনীয়াকৈ খাই মেলি আমি আকৌ বাছলৈ উভতি গ'লোঁ। আকৌ এবাৰ আপোনালোকক হোটেলখন দেখুৱাইছোঁ। হোটেল সুবালা, এইখন আছে বৰপেটা ৰোডত। খুব ধুনীয়া হয়, এণ্ট্ৰেঞ্চটো চাওকচোন ইমান ধুনীয়া হয়। আৰু ৰাতি লাইটিঙত চাগে আৰু বেছিয়ে ধুনীয়া লাগিছে। দিনত বাৰু গৈ পোৱা নাই। আৰু এয়া হৈছে ৰাতিপুৱা 6টা বাজিৰ শিলিগুৰিৰ চিনাৰী। এতিয়া চাগে অনুমান কৰিব পাৰিছে নহয় জানো ক'ত যাম আমি, হয়নে? আৰু এইফালে আছে টেক্সিবোৰ। আমি তাৰ পৰা এখন টেক্সি বুক কৰিলোঁ আৰু মোৰ ওৱান অফ মাই ড্ৰিম প্লেচ দাৰ্জিলিঙৰ ফালে খুব সুন্দৰ পৰিৱেশবিলাক উপভোগ কৰি পাহাৰীয়া ৰাস্তাৰ মাজেৰে গৈ আছোঁ আমি। আৰু শিলিগুৰিৰ পৰা দাৰ্জিলিঙলৈ প্ৰায় 3 ঘণ্টা 3.5 ঘণ্টা লাগিব। জাম থাকিলেতো আৰু বেছি লাগি যাব পাৰে। আৰু আমি গৈ প্ৰায় 10:30 11টাতহে পাইছোঁ। আৰু হঠাৎ আমি দেখিলোঁ টয় ট্ৰেইনখন। আৰু এয়া হৈছে মল ৰোড। এইফালে গ্লেনাৰিছ ইমান ধুনীয়াকৈ সজাই থৈছে। খ্ৰীষ্টমাছ আহি আছিলে যে সেইকাৰণে। মোৰ ভিডিঅ'হে আপলোড দিওঁতে দেৰি হৈছে দেই, কিন্তু এয়া হৈছে 24 ডিচেম্বৰৰ ভিডিঅ'। তাৰপিছত আমি অকণমান সময় তাত ঘূৰা ফুৰা কৰি পেলাই অলপ বহি একাপ গৰম গৰম চাহ খালোঁ, কাৰণ এনভাইৰনমেণ্টটোত এডজাষ্ট হ'বলৈ বহুত টাইম লাগিছে। ইমান ঠাণ্ডা আছিলে নহয়, নাজানো আমিয়ে বেছি ঠাণ্ডা পাইছোঁ নে কি জানো। তাৰ পৰা অকণমান সময় থাকি আমি হোটেল বিচাৰিলোঁ, কাৰণ আমি এজেঞ্চিৰ লগত কণ্টেক্ট কৰা নাছিলোঁ বাৰু। আৰু এইফালে হৰ্চ ৰাইডিং চলি আছে। আপোনালোকেও ইয়াত হৰ্চ ৰাইডিং কৰিলে কৰিব পাৰে। আমি নকৰিলোঁ বাৰু, কাৰণ আমাৰ এডজাষ্ট হওঁতে অলৰেডি এনভাইৰনমেণ্টটোৰ লগত বহুত টাইম লাগিছে। কাৰণ ইমান বেছি ঠাণ্ডা আছিলে নহয়, মানে আমি বস্তুটো ফিল কৰিব নোৱাৰোঁ ন। জানো যে ঠাণ্ডা আছে, আৰু কাপোৰ কানি চব ট্ৰলিত অলৰেডি ভৰাই থোৱা আছে। যিখিনি পিন্ধি গৈছোঁ সেইখিনিয়ে আছিলে ন। আৰু এইফালে চাওকচোন, হঠাৎ এজাক পাৰ উৰি আহিছে। ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ। আকৌ ঘৰলৈ মনত পৰি গৈছিলে সেইটো টাইমত, কাৰণ আমাৰ ঘৰতো আগতে ঢেৰ পাৰ আছিলে জানেনে। আৰু ফাইনেলি আমি এখন হোটেল পাই গ'লোঁ। হোটেলখন আমাৰ ইমান বেছি লাক্সাৰিয়াছ নাছিলে দেই। হোটেল দৰ্জী হয়, দাদা এজন আমাৰ অসমৰে হয়, তেজপুৰৰ। আৰু তেওঁ আমাক এইখন হোটেল দেখুৱালে আৰু তাত খুব ভাল লাগিলে। আমি ভাবিছোঁ যে আমি মিনিমাম বাজেটত তাৰ পৰা ফুৰি আহিব লাগে, চ' আমি বেছি লাক্সাৰিয়াছ ৰুম বিচৰা নাই। আৰু এয়া হৈছে আমাৰ বেলকনিৰ পৰা ভিউ। খুব ধুনীয়া জানেনে। আমি কাঞ্চনজংঘা চাব নাপালোঁ, কিবা এটা বন্ধ আছিলে, বাট ছানৰাইজ ভিউ কিন্তু আমি একদম ৰুমৰ বেলকনিৰ পৰাই চালোঁ। এইটো আছিলে ছেকেণ্ডেৰী ক্লিপ, আৰু মই ইয়াত লগাই দিছোঁ দেই। তাৰপিছত আমি খাই বৈ ফ্ৰেছ হৈ পেলাই গ'লোঁ মহাকাল টেম্পলৰ ফালে। আৰু আমি মহাকাল টেম্পলৰ ফালে যোৱা এটা কাৰণ আছিলে যে, কাৰণ আমি ফ্ৰেছ হৈ পেলাই ওলাওঁতে মেলোঁতে প্ৰায় 1-2টা বাজিছিলে। আৰু সেইটো সময়ত আমি বেছি দূৰলৈ যোৱা পচিবলো নহয়, আৰু সেইকাৰণে মহাকাল টেম্পললৈ গ'লোঁ। সঁচাই দাৰ্জিলিংখন খুব ধুনীয়া। আপোনালোকক ভিডিঅ'বিলাক দেখুৱাম, আৰু অলৰেডি বেলেগ বেলেগ ইউটিউব ইনষ্টা ভিডিঅ'ত হয়তো পায়ে আছে। আৰু এয়া হৈছে মহাকাল টেম্পলৰ চিনাৰীও। জানানে, লিটাৰেলি এটা এটা শিলত এটা এটা ৱৰ্ড লিখি থৈ দিছে। এই যে ছাইড ৱালখন দেখিছে, আৰু এয়া হৈছে মন্দিৰৰ ভিউ। আমি ভিতৰলৈ সোমোৱা নাই যিহেতু, প্ৰব্লেম কিছুমান চলি আছে আপোনালোকে গম পায়। আৰু ভিউ চাওক না, কিমান ধুনীয়া। সঁচাই বহুত ধুনীয়া হয় দাৰ্জিলিং। কেতিয়াবা আহিব যোনে অহা নাই। আৰু তাৰপিছত আমি অলপ সৰু সুৰা দোকান কিছুমান চালোঁ। কি কৰোঁ লওঁ। আৰু এইখন আছিলে ময়ূখ টি। ইয়াত আপোনালোকে ধুনীয়া ধুনীয়া হোম ডেকৰ আইটেম পাব,
ইউটেনচিলছবিলাক পাব। আৰু মোৰ চবচে বেছি ভাল লাগিছিলে সেইটো জানেনে, কিন্তু দেখিব যিমান ধুনীয়া, ওজনো বহুত বেছি আছিলে আৰু প্ৰাইজো অলপ আছিলে বাৰু, নথকা নহয়। আৰু ইয়াত এটা স্পেচিয়েলিটি আছিলে যে আপুনি যিকোনো ফ্লেভাৰ টি ইয়াত টেষ্ট কৰিব পাৰে। ইয়াত তাৰমানে বেলেগ বেলেগ টাইপৰ আপুনি যিটো ভাল লাগে চাহ ট্ৰাই সেই কৰিব চাহপাত ল'ব পাৰি। পাৰে। ময়ো ল'লোঁ বাৰু আপোনাৰ গ্ৰীণ টি আৰু মিল্ক টি এনেকৈ মিলাই পেলাই লৈ আহিছিলোঁ। কেতিয়াবা গ'লে পালে চাব আৰু আপোনালোকে। আৰু সন্ধিয়া আমি ওলাই গ'লোঁ আকৌ মল ৰোডৰ ফালে। এয়া হৈছে গ্লেনৰিছ, আৰু যিহেতু খ্ৰীষ্টমাছ ছিজন চলি আছে, বন্ধ বুলি মানুহবিলাক ফুৰিবলৈ আহিছে, চ' খুব ভিৰ আছিলে। এইটো আছিলে 24 ডিচেম্বৰৰ ক্লিপ, আৰু সেইদিনা ফটো উঠিবলৈতো চান্স নাপালোৱে। ভাবিছিলোঁ নেক্সট ডে উঠিম, কিন্তু 25 ডিচেম্বৰততো আৰু বেলেগ চিটুৱেশ্যন আছিলে। আৰু সন্ধিয়া মই ভাবিলোঁ ব্লেজাৰ যিহেতু নানিলোঁ, হঠাৎ আহিব লগা হ'ল, ঠাণ্ডাও খুব বেছি আছিলে, ব্লেজাৰ এটা লৈ ল'লোঁ। দাম ঠিক ঠাক আছিলে, বাট মোৰ লগৰ এজনী কেইদিনমান আগত ঘূৰি আছিলে, তাই কৈছিলে যে মল ৰোডত বজাৰ নকৰিবি, আৰু কোৱা মতে তলফালে ধুনীয়া কম দামত আপোনালোকে ঘৰলৈ বজাৰ কৰিব পাৰে, মানে কাপোৰ কানিবিলাক। বাট ব্ৰেণ্ডেড কাপোৰ ল'লে মল ৰোডত ল'ব পাৰে। বাৰু আজিলৈ এই ভিডিঅ'টো ইয়াতে এৰিছোঁ, কাৰণ আৰু দেখুৱাব লগা আপোনালোকক একো নাই। অহা কাইলৈ ক'ত ক'ত ফুৰিবলৈ যাওঁ গোটেইবিলাক দেখুৱাম দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।